প্ৰতিদিনেই কেলেণ্ডাৰত চিন দিছিলোঁ তুমি দূৰলৈ যোৱাৰে পৰা। তুমি অহাৰ দিন চমু চাপি আহিলেই আনন্দৰে ভৰি পৰিছিল মন। কিন্তু আজি জানো আছে সেই অপেক্ষাৰ অৰ্থ? আহিবা জানো তুমি ঘূৰি মোৰ ওচৰলৈ? খবৰ পাই শুই পৰিছিলোঁ, নিশ্চিন্ত হৈ তুমি ঠিকেই আছা। ভাবিছিলোঁ ঠিক হৈ আহিবা, বহু সযতনে ৰাখি সুস্থ কৰি তুলিম তোমাক। আকৌ দেখিম তোমাৰ মুখৰ সেই মৰম লগা হাঁহি। তোমাৰ মনত আছেনে কত যে পাতিছিলোঁ কথা, তোমাক এইটো কম সেইটো কম, কত জল্পনা কল্পনা। কিন্তু নিয়তিৰ কি যে পৰিহাস। তুমি আহিছিলা মোৰ ওচৰলৈ এটি মাথো নিথৰ দেহ হৈ। কিমান যন্ত্ৰণাদায়ক, কিমান অসহ্যকৰ সেই ফোন কলটো। শিয়ৰি উঠিছিল শৰীৰৰ প্ৰতিডাল নোম, জিকাৰ খাই উঠিছিল মোৰ সমস্ত শৰীৰ। উশাহবোৰো বিলীন হ'ব খুজিছিল। মই বাৰে বাৰে কৈছিলোঁ, সি শুনিব, তাক মোৰ কথা কোৱা। কিন্তু উত্তৰ এটাই পাইছিলোঁ, নাই, সি আৰু কোনোদিনেই নুঠে, কোনোদিনেই নুশুনে মোৰ কথাবোৰ। কিয়, কেনেকৈ ইমান নিষ্ঠুৰ হলা? যাবৰ সময়তো নিদিলা এষাৰি মাত। হাৰি গ'লো মই, হাৰি গ'লা তুমি, আৰু হাৰি গ'ল আমাৰ মৰম ভাল পোৱাবোৰ। নোৱাৰিলোঁ তোমাক ঘূৰাই আনিব। এতিয়াও অপেক্ষাৰতো মই। আহিবানে তুমি মোৰ কাষলৈ, আমাৰ মৰমবোৰ সোঁৱৰি?